ঠিকে আছে মুখতে জ্বৰ ঘোপা উঠি বেয়া হ'ল উপায় নাই হেল্ল' নমস্কাৰ আজি বহুত দিনৰ মূৰত ব্লগ বনাম বুলি আহিছোঁ আজি এটা বিশেষ ব্লগ লৈ আহিছোঁ আপোনালোকক থাম্বনেইলত দেখিছে আপোনালোকে বগৰী আচাৰ এইটো আমাৰ ঘৰৰ নহয় একচুৱেলি আমি দুজনী এই ভণ্টি আহিছে আমি দুজনী ফুৰিবলৈ আহিছিলোঁ আমাৰ ওচৰৰ খুৰা ঘৰত ভণ্টিৰ বিয়া হয় খুৰাৰ ভণ্টিৰ বিয়া হয় তো আমি ফুৰিব আহিছিলোঁ কিন্তু ফুৰিবলৈ আহোঁতে আমি দেখিলোঁ এইটো মোৰ পিছফালে দেখিছে দে বাবৰে ইমান বগৰী লাগি আছে তো ভাবিলোঁ ব্লগ এটা কৰোঁ আৰু ব্লগটো কৰি আপোনালোক সকলোৰে আগত শ্বেয়াৰ কৰোঁ তো আমি এতিয়া বগৰী বুটলি মোৰ দেখিয়ে জিভা আপুনি পৰি গৈছে আৰু এটা কথা প্লিজ মোৰ মুখলৈ নাচাব মোৰ মুখৰ অৱস্থা একদম বহুত বেছি বেয়া হৈ আছে কি হৈছে নাজানো আপোনালোকে কমেণ্ট কৰি জনাব জ্বৰ উঠিলে কি কৰিব লাগে আপোনালোকে কমেণ্টত ক'ব আৰু আপোনালোকে যদি জানে কিবা উপায় মোক প্লিজ আপোনালোকে হেল্প কৰিব আৰু জনাব কি লগালে ভাল হ'ব এতিয়া বাকীখিনি ব্লগত আপোনালোকে পাই থাকিব চাই গৈ থাকিব কৰিবনে আৰু আছে আৰু দেখাম আৰু বাকীখিনি কি কৰোঁ আপোনালোকে চাই গৈ থাকিব এই কাউৰীটোৱে বৰ মাতিছে কথা এটা ক'বই নোৱাৰোঁ ষ্টাৰ্ট কৰিবই নোৱাৰোঁ অথনিৰ পৰা মাতিয়ে থাকে সেইটোৱে এয়া আপোনালোকে দেখিছে মই মছলাসমূহ ৰেডি কৰি লৈছোঁ মই ইয়াৰ বাবে লৈছোঁ হালধি এয়া আজৱাইন লৈছোঁ অলপ ইয়াৰ পাছত অলপ চফ লৈছোঁ এয়া জিৰা লৈছোঁ আৰু মেথি গুটি এয়া হৈছে ধনিয়া এয়া মই বগা সৰিয়হ লৈছোঁ আৰু দুটামান মই শুকান জলকীয়া লৈছোঁ এয়া আপোনালোকে দেখিছে মই এখন টাৱাত মছলাসমূহ অলপ গৰম কৰি লৈছোঁ অলপ গৰম কৰি মই ইয়াত ঠাণ্ডা হ'বলৈ দিম অলপ ঠাণ্ডা হোৱাৰ পাছত মই মিক্সিত অলপ কমকৈ গুড়ি কৰি ল'ম মই যিহেতু আমি জলকীয়া কম খাওঁ গতিকে দুটামান শুকান জলকীয়া ব্যৱহাৰ কৰিছোঁ চ' ফাইনেলি 5 কেজি 6 কেজিমান হ'ব এয়া আজি মই এয়া সকলো আপোনালোকৰ আগত বনাম ইয়াৰ দুভাগ কৰিম এভাগ মই মিঠা আচাৰ বনাম আৰু এভাগ জ্বলা আচাৰ বনাম আচলতে এইটো চেলেঞ্জ ৰাখিছিলোঁ কাৰণ মোৰ লগৰবিলাকে মোক কৈছিলে যে তই ৰান্ধি ভাল পাওঁ মই ৰান্ধি ভাল পাওঁ সকলোৱে জানে আৰু যিসকলে নাজানে মোক কৈ দিছোঁ মই ৰান্ধি খুব ভাল পাওঁ আৰু লোকক বনাই খুৱাই মই আচলতে খুব ভাল পাওঁ আৰু সেইটো কাৰণে মোৰ লগৰবিলাকে কৈছিলে যে তই ৰান্ধি খুব ভাল পাওঁ নহয় আমাক নোখোৱাও গতিকে মই সকলোকে মই দেখুৱাম মই কেনেকৈ ৰান্ধোঁ গতিকে বহুত দিনৰ মূৰত আচলতে ব্লগটো কৰিছোঁ আগতে মই এটা ব্লগ কৰিছিলোঁ আপোনালোকৰ বহুত সঁহাৰি পাইছিলোঁ তো থেংক ইউ ছ' মাছ আৰু সেইটো কাৰণে ভাবিলোঁ ব্লগটো কৰোঁ আগতে আপোনালোকে দেখিলে মই বগৰী কেনেকৈ বুটলিছিলোঁ এটা খাইছোঁ মোক লাগিছে মানুহবিলাকক বগৰী দেখিলে ছোৱালীবিলাকৰ আচলতে জিভাৰ পানী পৰে যে সেইটো কাৰণে আপোনালোকক মোক লাগিছে মই গম পাইছোঁ গতিকে আহি আছে ইয়াত বহুতে কমেণ্ট কৰিব যে বাপৰিবা গান কিয় দিয়া নাই গতিকে গান মই দিম কুম্ভলতী মোৰ নতুন গানটো আহি আছে নিজৰ আৰু বেছি দিন নাই অতি সোনকালে মই দিম আজি ডাবিং কৰিলোঁ কৈ লৈছোঁ অলপ কথা দেই বহুত দীঘল মই কথা বহুত কওঁ গতিকে অলপ দীঘল হ'ব পাৰে চ' চৰি স্কিপ কৰি দিব পাৰে কোনো কথা নাই আজি কুম্ভলতী মই ডাবিং কৰিলোঁ আৰু অতি সোনকালে মই আপোনালোকৰ আগত কুম্ভলতী আগবঢ়াই দিম আপোনাৰ কিমান কৰিব তো আজি ব্লগটো আমি ষ্টাৰ্ট কৰোঁ চলো এই বগৰীখিনি মই এটা ৰ'দ দি শুকুৱালোঁ আৰু শুকুৱাৰ পাছত মই ইয়াৰ ঠাৰিটো আঁতৰাম ঠাৰি আঁতৰাই অকণমান ফালিম মাজত অকণমান ফাট উলিয়াই যাতে তেলটো ইয়াৰ সোমাই যাব পাৰে অকণমান কষ্ট হ'ব গোটেইখিনি বগৰী অকলে কৰিব লাগিব কোনো কথা নাই কৰি যাম আৰু লাহে লাহে
এতিয়া মই এখন ডাঙৰ সাইজৰ কেৰাহী লৈছোঁ আৰু কেৰাহীখন অলপ গৰম হ'বলৈ দি ইয়াত তেল দিছোঁ। তেল মই যিহেতু বগৰীৰ সংখ্যা বেছি গতিকে মোৰ তেলো বহুত প্ৰায় 1 লিটাৰ তেল মই ব্যৱহাৰ কৰিছোঁ। তেলটো মই ইয়াৰ পাছত গৰম কৰি লৈ ঠাণ্ডা হোৱাৰ পাছতহে এই বগৰীখিনিত মই ব্যৱহাৰ কৰিম। এতিয়া মছলাখিনি মই ইয়াত ব্যৱহাৰ কৰিছোঁ। এয়া হালধি দিছোঁ, ইয়াৰ পিছত নিমখ আন্দাজমতে দিছোঁ। এয়া দেখিছে, আপোনালোকে নিমখ আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি দিব। এয়া গুড়ি কৰি লোৱা মছলাখিনি মই ইয়াৰ ওপৰত ঢালি দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱা বগৰীখিনিত এতিয়া মই ঠাণ্ডা হ'বলৈ দিয়া তেলখিনি মই ঢালি দিছোঁ। ইয়াত তেলখিনি এড কৰাৰ পাছত আকৌ ভালদৰে মিক্স কৰিব। ইয়াত মই অলপ ভিনেগাৰ ইউজ কৰিছোঁ, যিহেতু ভিনেগাৰ দিলে বহুত দিনলৈ বগৰীখিনি আচাৰটো ভাল হৈ থাকে। আপোনালোকৰ নিজৰ কথা, কিছুমানে হিং ব্যৱহাৰ কৰে। ইয়াৰ পাছত এটা এয়াৰ টাইট কণ্টেইনাৰত মই বগৰীখিনি এনেদৰে ভৰাই থৈ দিম আৰু 2টামান ৰ'দ দিয়াৰ পাছতহে আচলতে আচাৰখিনি খাবলৈ ভাল হয়। এনেদৰে মই 2টামান ৰ'দ দিয়াৰ পাছতহে বগৰীখিনি খাবলৈ ব্যৱহাৰ কৰিম। আৰু ইয়াৰ পাছত মই মিঠা আচাৰ বনাম। মিঠা আচাৰ কেনেকৈ বনাম আপোনালোকে চাব। যদি ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আহিবলগীয়া গীতসমূহৰ বাবে মোক আশীৰ্বাদ কৰিব। এয়া মিঠা আচাৰৰ বাবে মই অলপ তেল ব্যৱহাৰ কৰিছোঁ। আকৌ মই ধাৰা তেল ব্যৱহাৰ কৰিছোঁ, যিহেতু মই বগৰীৰ আধা অংশ মই মিঠা আচাৰ বনাইছোঁ আৰু আধা অংশ মই জ্বলা আচাৰ বনাইছিলোঁ। আমাৰ ঘৰত জ্বলা খোৱা মানুহ বহুত কম হয়, গতিকে মিঠা আচাৰটো বেছিকৈ চলে। এয়া মই তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত শুকান জলকীয়া 2টামান ব্যৱহাৰ কৰিছোঁ। এয়া জিৰা দিছোঁ। এতিয়া এয়া মই অলপমান পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ, যিহেতু পাঁচফোৰণ দিলে গোন্ধটো বহুত ধুনীয়া ওলায়। ইয়াৰ পাছত মই লং ইলাচি খুন্দি থোৱা আছিলে, গতিকে সেইসমূহ দি দিছোঁ। আপোনালোকে গোটাকৈও ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। মই যিহেতু খুন্দি থোৱা আছিলে কাৰণে এনেকৈয়ে দি দিছোঁ। অলপ হালধি ব্যৱহাৰ কৰিছোঁ। হালধিটো আপোনালোকে নিজৰ আন্দাজমতে দিব। চফ দিলোঁ। মোৰ মছলাখিনি প্ৰায় ৰেডি হৈ গৈছে। এতিয়া মই অলপমান হিং ব্যৱহাৰ কৰিছোঁ। মই ইয়াত ভিনেগাৰ ব্যৱহাৰ নকৰোঁ, গতিকে হিং অলপ দিছোঁ যাতে আচাৰখিনি ভাল হৈ থাকে। এয়া মই অকণমান মিঠা যদিও নিমখীয়া ভাৱটো আহিবলৈ অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখ মই বেছি দিয়া নাই। ইয়াৰ পিছত মই গুড় মিহিকৈ কাটি থৈছিলোঁ আৰু সেই কুটি লোৱা গুড়খিনি মই ইয়াৰ লগত এড কৰি দিছোঁ। গুড়খিনি অলপ গলি ল'বলৈ দিব লাগিব। বগৰীখিনি ইয়াত এড কৰি অলপ সময়ৰ বাবে মই গৰম কৰি লৈছোঁ, যাতে সকলো মিক্স হৈ যায়। এয়া দেখিছে। এতিয়া গেছটো আপোনালোকে বন্ধ কৰি দিব, কাৰণ বেছি গৰম কৰিলে আকৌ গুড়খিনি গোট মাৰি যাব। এইয়া চাওক কিমান ধুনীয়া লাগিছে। আপোনালোকে দেখি খাওঁ খাওঁ লাগিছে নাই বাৰু? কাৰ কাৰ খাওঁ খাই লাগিছে কওকচোন। বাৰু বনাব পাৰিছোঁ নাই নাজানো, কিন্তু আপোনালোকে জনাব কমেণ্ট কৰি। যদি ভাল লাগিছে তেতিয়াহ'লে মই যদি আকৌ এনেকেই ব্লগ বনাব লাগে আপোনালোকে জনাব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কিয়নো 1 লাখ হ'বলৈ গৈ আছে আৰু আপোনালোকৰ আশীৰ্বাদ পালে নিশ্চয় মোৰ চেনেলটো আৰু আগবাঢ়ি যাব। গতিকে আশীৰ্বাদ কৰিব সকলোৱে।
আৰু লগতে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।